Welcome back to my YouTube channel. আৰু আজি ৰাতিপুৱা মোটামুটি 7টান বাজছি এই লাইট জ্বলি আছে কিন্তু না চকত মানে পোহৰে হোৱা নাই তো এই ৰাতিপুৱা আহি গলো মানে ৰঙিক গলি যাবা আজি মানে আমাৰ আন্ডাৰ 13 ৰ চলি গিটাৰ কেম্প আছে সো মোক লগত যাবা গলা আৰু আমাৰ লগৰ এটা মানে কিটো নাই সেইকাৰণে তাৰ কাৰণে মোৰ মুৰ্গীটো লৈলো আৰু এতিয়া ইয়াৰ পৰা যাবা লাগব ৰঙিয়া ষ্টেচনত গলি ৰাতিপুৱা 5:30 ট্ৰেইন আছে সো এটা আশিকদা ইৰিছাদক লৈ কিনে এতিয়া যাবা লাগে ৰঙিয়া ষ্টেচনত গলি তো বলক ৰঙিয়া ষ্টেচনত গলি যাই থাকো ফাইনালি গাইজ আহি পালো ৰঙিয়া ষ্টেচন আৰু আমাৰ ট্ৰেইনখন আছে 5:30 বজাত তো এতিয়া ট্ৰেইনত উঠিব লাগে আৰু আমি যাব লাগে পল্টন বজাৰত গলি আমি এতিয়া ট্ৰেভেলটো কৰি আছো বঢ়িয়া কৰি আৰু মাজতে খাই আছো আমি এতিয়া কাবলি বুট এই আমাৰ সাহাবে কাবলি বুট লৈছিল ভালে হৈছে দেই বেলেগ লগৰ এতিয়াও কাম ভাল কৰিছে মানে ট্ৰেভেল কৰি থাকিলে মানে কিবা এটা খাওঁ লাগি থাকে তো কাবলি বুট লৈছে বঢ়িয়া নিমখ চিমখ দি লৈছে খাই মজা লাগছে আৰু এতিয়া আমি এই গাইস এখানো স্টেডিয়াম এতে কি স্টেডিয়াম বাৰু নামটো মই নাজানো ভালকে আৰু খেলা খেলবা ইচ্ছা যাব আৰু কেতিয়াবা এনেকুৱা ষ্টেডিয়ামত যি নহওক নামটো জানা নেকি সোহেল ইও নাজানে বোলে নামটো কি বা ষ্টেডিয়াম দেখছো বহুতবাৰ দেখছো কিন্তু নামটো নাজানো কি ষ্টেডিয়াম বা খেলা হৈ থাকে মজা গ্ৰাউণ্ড তো গাইস আর পালোৱে পল্টন বজাৰ ট্ৰেইন স্লো করছি ফাইনালি আহি পালো নেহৰু ষ্টেডিয়াম আৰু এখানে নেহৰু ষ্টেডিয়াম এফালে চাব পাৰে ভিতৰৰ ফালে যাই আছো অলপ দেৰিকে দেখি আছো আৰু আহি কেনে একদম পুরো একদম হেঁচা জ্বালা আহি গৈছে মানে ইমান চলি মানে ভিতৰত যাবাই পাৰা নাই সেনকে তো এতিয়া ভিতৰত যাই আছো দেখি আছো পুৰা ভালকে তো ভিডিঅ'টো চাই থাকক কেনেকুৱা ধৰণৰ পৰিস্থিতি দেখি আছো বঢ়িয়া কৰি আৰু কি কৰি আছে এটা সব দেখি আছো চাইড পোৱালি ইমান মহা চলি মানে ট্ৰায়েল দিবে আছে আৰু এফ্লো সিলেকশন কৰি আছে বলিঙৰ আৰু তাতে বেটিঙৰ সিলেকশন কৰি আছে আৰু হেবাগে হেগিটা মানে ডকুমেন্টস লৈ আছে আৰু ইয়াতে যোনগিৰে বহি থৈ দিছে এগিটা হল সিলেক্ট হোৱা প্লেয়াৰ আৰু ইয়াতে বলিং কৰে আছে আৰু একদম গাৰ্জেন মহা পুৰা বহি গৈছে এনকে হেবাগো মানুহ আৰু তাতে মানে সেটাতে কিহুৰ বা খেলা চলি আছে গম পোৱা নহয় APCCৰ খেলা চলি আছে নেকি এটা গম পোৱা নাই এখন ষ্টেডিয়ামখন জানে চবেই নেহৰু ষ্টেডিয়াম আৰু তাতে কিহুৰ খেলা চলি আছে এতিয়া গেলে ময়ো গম পোৱা নাই আবাটা খুদলি গম পাম চাগে তো ভিডিঅ'টো চাই থাকক আৰু কিবা কিবি দেখুৱাই আছো গাইস এতিয়া কেম্প শেষ হ'ল আমাৰ মানে 3টা আছিল তাৰ প্ৰায় ইয়াৰ মানে সিলেকশন নহ'ল আপোনাৰ কথা নাই ট্ৰাই কৰি থাকিলে হ'ল নেক্সট ইয়াৰ আৰু ট্ৰাই কৰিব আৰু মোৰ লগত এইটো সাহাব আছে ইয়াৰ মনচন মানে বেয়া লাগি গৈছে মানে দুইবাৰ সিলেক্ট হৈছিলে 3 নম্বৰ বাৰত মানে উলাই দিলে কি কবি আৰু কপালত নাখিলে এনেকুৱা হ'ব বাদ দি এগিলাখান টেনশ্যন লৈ লাভ নাই নেক্সট ইয়াৰ আকৌ ট্ৰাই কৰিলে হয় ভালকৈ তো এতিয়া আমি কাম চাম কৰা হ'ল এতিয়া ঘৰত যাব লাগে তাৰ লগত ঘৰত যাওঁ আৰু এতিয়া ফাইনেলি গাইজ আহি পালোঁ ষ্টেচন আৰু এতিয়া আমাৰ ট্ৰেইনখন আছে 3টা 20ত এতিয়া অলপ টাইম ৰখিব লাগিল তাৰপিছত আমি ডাইৰেক্ট আমাৰ যাত্ৰাটো আৰম্ভ কৰিম ঘৰত গ'লে তো লওক আহি পালোঁ কেন্দুকোনা আৰু আজিৰ ভিডিঅ'টো বেছি আৰু দীঘল কৰি নাথাকোঁ ইমান এটা শেষ কৰি দিম আৰু বহুত দিন ভিডিঅ' দিয়াও নাছিলোঁ সেইকাৰণে আজি ভাবিলোঁ আজি এটা বনাই দিওঁ যিহেতু গুৱাহাটী গেলোঁ অলপ লং ভিডিঅ' হ'ল আৰু এনেকুৱা ভিডিঅ' আৰু মাজে মাজে দি থাকিব লাগিব এইকেইদিন মানে অলপ টাইম পোৱা নাছিলোঁ সেইকাৰণে দিয়া নাছিলোঁ তো আজিৰ ভিডিঅ'টো ইমান এটা সমাপ্ত কৰি দিওঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই